রাইস কি খবর একদম বঢ়িয়া বিৰাট মজা চিলচিলীয়া ৰাস্তা এফালে পাহাৰ এফালে নদী একদম পুৰা ধুনীয়া বঢ়িয়া অকল ইয়াতো মানে এখন স্কুল আছে আৰু মই এইটো ৰাস্তাতে যাব লাগিব একদম খালা বামা গোটেইডাল একদম অৱস্থা বেয়া ৰাস্তা এইটো ৰাস্তাত গৈ গৈ মই মানে ক'ত আজি কি ভাড়া পাম আৰু ক'ব পৰা নাই এইটো ৰাস্তাত মুঠতে মোক দিছে লোকেশ্যন মতে গৈ আছোঁ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰালৈকে আপোনালোক সেই দোস্ত গৈ আছোঁ ৰাস্তাটো বৰ ভাল নহয় কিন্তু তথাপিতো যাবতো লাগিব গৈ আছোঁ মানে ইয়াত এইবিলাক এইটো ইয়াত ৰিক্সাৰ মানুহ আছে ৰিক্সাৰ মানে ইয়াতো মই মানে কালি পৰা এটা ভিডিঅ'তে মই দিব পাৰিছোঁ যে অকল আদি গাঁৱতে ঘূৰি ফুৰিবলগীয়া হৈছে এখন আদি গাঁৱৰ লোকেশ্যনতে পৰিছে আৰু আদি মানুহে আছে আৰু গৈ আছোঁ মানে মই কি আজি কৰিব দিব মই পাত্তা পোৱা নাই কিন্তু ৰাস্তাটো এনেকুৱা সাংঘাতিক ৰাস্তা যে ভাই কিন্তু হ'লেও এই দোস্ত তোমালোকৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদতে পূৰা জুচ উঠি গৈ আছে আৰু সেই জুচতে মই এবাৰ তালৈ গৈ আছোঁ বুলি ক'ব লাগিব আশীৰ্বাদ দি থাকিব গৈ থাকিম আগুৱাই আকৌ বোলে এইটো ৰোডতে যাব লাগিব বুলি কৈছে মানে একদম লোকেশ্যনৰ ওপৰত লোকেশ্যন এইটো ৰাস্তাটো একদম চব বাহনি পূৰা বাহনি কিনাৰে যাবলৈ দিছে মোৰ গাড়ীখন ইয়াতে খাৰা কৰি থৈ দিছোঁ আৰু গতিকে অলপমান ভিডিঅ' লৈ এনেকৈ আপোনালোকক ৰাস্তাটো দেখাই দিছোঁ কোন জেগাত কেনেকুৱা জেগা আজি এই গাড়ীখনক লৈ মই গৈ আছোঁ সেই দোস্ত আৰু এটা কথা ক'ব লাগিব যে মই আপোনালোকৰ মৰম চেনেহ পাই মোৰ মানে অন্তৰখনৰ পৰা এফালৰ পৰা বুলি একদম ভৰি পৰা বুলি মূৰলৈকে একদম আপোনালোকৰ মৰমে মোক পূৰা শান্তি দিছে আৰু বহুত ভাল লাগিছে কাৰণ ভিডিঅ'বিলাক আপোনালোকে চাই বৈ যে চাই আছে মোৰ সেইটো এটা ভাল লাগে আৰু কিন্তু কম বন্ধুসকল বলক আগবাঢ়িয়ে থাকোঁ আৰু সকল কল বাগান আৰু মোক নিমন্ত্ৰণ কৰি আনিলে ইয়ালৈকে এইফালে গাড়ীত মাল হৈ গ'ল লোডিং আৰু এখন হৈ গ'ল কল বাগান তামোল বাগান এনাউচো আছে ইয়াত 7-8টামান কল হৈ গ'ল ইমানখিনি বন্ধুসকল চব মই এতিয়া গৈ থাকিম আৰু এইখিনি ক'ত পেলামগৈ আৰু গৈ থাকিম লৈ আছোঁ চব চেনি কল আৰু জাহাজী কল আছে ইয়াত জাহাজী চেনি হাই দোস্ত মানে দোস্ত মই সেই ঘৰত পাই গ'লোঁ সেই ভাড়া চাৰা মাৰি দিলোঁ আৰু মাৰি দিয়াৰ পিছত কল চল পেলাই আকৌ এটা বেলেগ ভাড়া এটা লৈ গুচি আহিলোঁ আৰু এতিয়া মানে সময় হৈ গ'ল 5টা বাজি পাৰ হৈ গ'ল গতিকেলৈ মই ঘৰলৈ গুচি আহিলোঁ আৰু মানে ওলাই যাবলৈ মন নাযায় ঠাণ্ডাও হৈছে দিয়কচোন বহুতখিনি ঠাণ্ডা লাগিলে মানে বেয়াও লাগে আৰু জেকেট থাকিলে কি হ'ব মানে হ'লেও মানে একদম হাৱা দিনে সোমাই আহে টমটমহে চবফালে লেঙেঠাটো বস্তুটো গতিকেলৈ তাৰমানে সেইটো কাৰণে হাৱাটো বেছি লাগে সেইটো কাৰণে গুচি আহিলোঁ আৰু যি হওক বুলি আৰু আপোনালোকেও ভালে কুশলে থাকক আৰু মোৰ ফালৰ পৰা আপোনালোকক আশীৰ্বাদ কৰিছোঁ আৰু যাতে আপোনালোকেও মোক আশীৰ্বাদ কৰি থাকিব মৰম চেনেহ দি থাকিব যাতে ভালে কুশলে ময়ো চলি থাকোঁ আপোনালোকৰ লগত যাতে ভিডিঅ' দুটা শ্বেয়াৰ কৰি থাকিব পাৰোঁ সেয়াই মোৰ এটা ভাল লাগিব দিয়ক আৰু কি ক'ম আৰু উপায় নাই মানে একদম কি ক'ব এইফালে আনি থৈ ওলকবি আনিছিলোঁ আপোনাৰ ওলকবিবিলাকৰ দামো বহুতকেইটা আকৌ বিলাহী আনিছিলোঁ ঔটেঙা এটাও আছে নেমু টেঙাও এইটো আজি চাগে 5-6 দিন মানে হৈ গ'ল ৰস নাইকিয়া হৈ যাব যেন শুকাই গৈছে যেন পাইছোঁ তথাপিতো আনি থৈ দিছোঁ আৰু খাম বুলি বস্তু পাতি বেছি নাই এইখিনি মূলা মানে দি পঠিয়াইছিলে লগৰ এজনে মানে এনেই ফ্ৰীকৈ দিলে আৰু খাই চাবি বুলি পাত মূলা বুলি কৈছিলে কিন্তু ইয়াত শিপাটো বেছি হৈ গ'ল খাই চোৱা নাই বাৰু খাই চাব লাগিব এসাঁজ আৰুনো কি দেখাম কিনো ক'ম উপায় নাই আৰু আমাৰ ঘৰটো অৱস্থা পাতি সৰু মৰু ঠেক মেক জেগা তথাপিতো আৰু এনেকৈয়ে জীয়াই বসবাস কৰি আছোঁ চাৰ্জ লগাই লওঁ অলপমান চাৰ্জত লগাই দিলে মানে চাৰ্জ হৈ যাব আৰু এই কুকুৰকেইটা একদম কামুৰি লাগি থাকিব এগালি খায় এইকেইটা এগালি খায় এটা সেইটো বেছি চা এইটো অলপমান বাৰু শান্ত সেইটো বিৰাট সাংঘাতিক বস্তু
আৰু লগত এই বিৰাট সাংঘাতিক একদম মহা সাংঘাতিক বস্তু এতিয়া তাৰমানে তাই কি কৈছিলে মোক সেই একদম মানে জোকাই চাহপানী বাতি গোটেই বাতি পেলাই দিলে তাই একদম হাৰামি হয় এজনী কাৰণে মোক খং উঠে আকৌ চিটখিনি যেন এনেকৈ ধৰি যে বান্ধি থৈ দিম যেন সেই অথনি দিনত দোস্ত আজি আমাৰ ঘৰত খানাটো কি তৈয়াৰ কৰি দিলোঁ আপোনালোকক দেখাই দিওঁ এবাৰ মানে এয়া হৈ গ'ল ওলকবি বাকলিবোৰ চব গুচালি ইমান ডাঙৰ গুচালি ৰাম ৰাম চেচ লোকচান 1 কেজি চাগে ভুলকৈ হেৰি নাইকিয়া হৈ থাকিলে লগত এয়া আছে বিলাহী আৰু লগত আছে আমাৰ মধুৱে হেনো এয়া নাখায় হেনো মইহে খাম আৰু নি ভোক লাগিছে এতিয়া বনাই আছেচোন মা বন্ধুসকল আজিলৈ মানে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰি জনাব আৰু লগতে এটি লাইক কৰি দিব ভিডিঅ'টো চাই ভাল লাগিলে আৰু লগতে আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে চেনেলটো আমাৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আজিলৈ ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল বাই